Hello everyone, welcome back to my YouTube channel. I hope you all are doing good. মোৰ খুবেই ভাল আৰু আজি ৰাতিপুৱা আহি পেলাই এয়াৰপোৰ্ট পাইছে আৰু মোৰ লগত আছে হাই সো আমি আজি আকৌ ঘৰত যাবলৈ ওলাইছোঁ আৰু মই প্ৰায় ভিডিঅ' এনেকুৱাই বনোৱা হয় যাতে ঘৰত যাওঁ আৰু যেতিয়া আহোঁ ইয়াৰ ঘৰৰ পৰা আমি আছোঁ হায়দৰাবাদ এয়াৰপৰ্টত আছোঁ আমাৰ ফ্লাইট আছে 9:30 সো আমি ৰেডি চেক ইন কৰিবলৈ সো আমি এতিয়া সোমালোঁ এয়াৰপৰ্টৰ ভিতৰত এতিয়া গৈ আছোঁ বৰ্ডিং পাছ ল'বলৈ বৰ্ডিং পাছ লৈ পেলাই চেক ইন বেগেৰা কৰিম তাৰপিছত আৰু অল চাইড টু গো ইমান মানুহ আছে ইমান মানুহ আজি সো আমাৰ চিকিউৰিটি চেক বেগেৰা হৈ গ'ল এতিয়া গৈ আছোঁ আমাৰ গেট নম্বৰ 7ত আছে ইমান অশান্তি লাগিছে আমাৰ এটা ট্ৰলিত 18 kg হৈ গৈছিলে আমাৰ দুজনৰ একেলগে আছিলে কিন্তু PNR বেলেগ বেলেগ আছিলে কাৰণে আমাৰ 30 kg কনচিডাৰ নকৰিলে সো এতিয়া আমি একেবাৰে আৰু এটা বেগ মই ভিতৰত ভৰাই লৈছিলোঁ বুলিহে বাচি গ'লোঁ আৰু সেইটো বেগত 4 kg আমি খালী কৰিছোঁ এতিয়া ফাৰ্ষ্টতে পেট পূজা কৰিলোঁ সেইকাৰণে মই এতিয়া লাউঞ্জত যাবলৈ চাই আছোঁ লাউঞ্জ ক'ত বা আছে চেক কৰি পেলাই যাব লাগিব কিবা খাই লওঁ তাৰপিছত আৰু আৰামছে যাম টাইম বহুত আছে আমাৰ লগত কেনেকুৱা লাগি আছে বহুত দিনৰ মূৰত আমি 8 মান্থছৰ পিছত আমি ঘৰত গৈ আছোঁ 8 মান্থ হয় 8 মান্থছ হয় কাৰণ লাষ্ট আমি গৈছিলোঁ এপ্ৰিলত আমাৰ এংগেজমেণ্টৰ টাইমত আৰু এতিয়া নেক্সট টাইম গৈ আছোঁ তাৰপিছত সো আমি লাউঞ্জত সোমাইছোঁ খাবলৈ মই বহুত কিবাকিবি লৈছোঁ ঘৰত যাব লাগে নে নালাগে ঘৰত যাব লাগে নে খাই দিবা কি লৈছা বাপৰে গোটেই মিক্স কৰি দিছে মোৰ প্লেটখন দেখিছে দুটা এটা একচুৱেলি এইটো কণীটো মোৰ নহয় তাৰ হয় আৰু ৰাতিপুৱা বিৰিয়ানী কোনে খাই বোলে আমাৰ খাই বইলৈ হৈ গ'ল কি খোৱা নাই মানে ইমান খাইছোঁ ন একদম লাঞ্চ ব্ৰেকফাষ্ট চব একেলগে হৈ গৈছে এতিয়া যাওঁ আমাৰ ফ্লাইটৰ টাইম হ'ব আৰু বৰ্ডিং টাইম হ'ব এয়া খাই বইলৈ গোটেই শেষ আধা খাইছোঁ আধা খোৱা নাই ই গোটেই খাইছে ফাইনেলি আহি পালোঁ আমি লেণ্ডটো কেতিয়াবাই কৰিছিলোঁ 1 hour আগতে চাগে লেণ্ড কৰিছিলোঁ তাৰ পৰা আমাৰ ইয়াৰলৈকে অহাৰ কাৰণে ইমান টাইম লাগি গৈছে আকৌ বাছত আনিছে জাষ্ট ফাইনেলি আহি পালোঁ আৰু গুৱাহাটী ৱেলকাম টু গুৱাহাটী মাংকিটো খেলি আছে আমি গৈ আছোঁ আৰু ইমান গৰম আজি আৰু এটা কি জমনি আছিলে আজি মই ফ্লাইটৰ ভিতৰত মই ৱাশৰুমত যাওঁতে কি হৈছিলে ইমান ৱেডাৰ বেয়া হোৱাৰ কাৰণে ফ্লাইটখন ইমান ভাইব্ৰেট হৈছে ইমান মানে দৌৰিছে নহয় মই একেবাৰে ভয়তে ওলাই আহিছোঁ ঘৰত আহি পালোঁ ফাইনেলি আৰু ইও আমাৰ ঘৰতে আহি গৈছে আৰু চব আছে একদম ঘৰত উথাল পুথাল হৈ আছে গোটেই ঘৰটো অলপ ৰেষ্ট লওঁ আৰু মানে কেক দেখা হা নেকি মানে কেক আনা মানে আমাৰ সৰুজনীৰ বাৰ্থডে আছিলে মানে কালি আছিলে বাৰ্থডে কিন্তু কালি বাৰ্থডে আছিলে আমি অহা নাছিলোঁ কাৰণে বাৰ্থডেও পতা নাছিলে আৰু তাইৰ এক্সামো চলি আছিলে সেইকাৰণে আজি মই কেক এটা অৰ্ডাৰ কৰি দিছোঁ আৰু মোতকৈ আগতে কেকটো আহি পাইছে অঁ চশমা আছে ন তোমাৰ কাৰণে আৰু এইটো কি আনিছে খাবলৈ কি আনিছে কেকটো দেখাই দিয়া জল্দি ক'ল্ড ড্ৰিংক এইটো তাইৰ মই কেকটো আজি বিলেটেড বাৰ্থডে হেপী বিলেটেড বাৰ্থডে ৱাও নাইস নাইস ই খুলে তোমাক মাহী আনিছে আৰু কি আনি দিছে মাহী দেখাই দিয়ে মিকি মাউচটো মিকি মাউচ वाला বক্স আস্তে আস্তে
হা আজি নেক্সট ডে আৰু এতিয়া অলপমান ছাতত আহিছোঁ ধুনীয়া ৰ'দ আছে ৱাও ইমান ধুনীয়া ৰ'দ ঠাণ্ডা যে ইমান ঠাণ্ডা বাপৰে আচৰিত আমাৰ ছাতৰ পৰা ভিউ ধুনীয়া ৰ'দ আছে চাৰিওফালে খালি পাহাৰে আৰু এইখিনি মোৰ হেয়াৰ ক্লিপ লগাই একদম বৌ এইটো ব্লগটো মই ইয়াতে এণ্ড কৰোঁ আমাৰ নেক্সট ফেমিলি ট্ৰিপ এটা আছে সেইটোত আপোনালোকে ধমাকেদাৰ ভিডিঅ' পাব ব্লগ পাব আৰু ক্ৰিছমাছো আহি আছে ক্ৰিছমাছৰ কাৰণে মই ধুনীয়া এটা স্পেচিয়েল ভিডিঅ' বনাম ট্ৰাই কৰিম চ' যদি ভাল পাইছে তেতিয়াহ'লে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু যোনে যোনে নতুন আহিছে মোৰ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিব টিল দেন টেক কেয়াৰ বাই বাই